পেলাইছে হাতখন ইমানকে উঠাই নিদিবা ইমানকে উঠাই দিলে মোৰ বহুত ভয় লাগে হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ চেনেল অৰঙে দৰঙে আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হৈছে মানুহ বিহু আৰু মানুহৰ বিহু দিনা ৰাতিপুৱা শুই উঠি গা পা ধুই লৈ আজৰি হ'লোঁ ভাত খোৱা হৈ গৈছে চাহ ভাত চব খাই মেলি ৰেডি এতিয়া দুপৰীয়া হৈছে ভাবিছোঁ ব্লগ এটা শ্বুট কৰোঁ আৰু আজি যোৱা কথা আছিলে ৰংঘৰলৈ কিন্তু আমি ঘৰলৈ মাত্ৰ দুদিনমানৰ কাৰণে অহাৰ কাৰণে প্ৰগ্ৰেমটো কেঞ্চেল হৈ গৈছে আৰু সেইবাবে বেয়াও লাগি আছে অলপ মনটো তথাপিও বেলেগ এটা প্ৰগ্ৰেম হৈ গৈছে মানে আমি যাম মামাহঁতৰ ঘৰলৈ আৰু লাহেকৈ যাম আৰু আবেলি সময়ত গধূলি সময়ত যাম কিন্তু দেখাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু সময়খিনি কেনেকৈ কটাওঁ সেয়া দেখাম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰাৰ লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেতিয়া লাইক এটা কৰিবই লাগিব নহয় জানো আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিলে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো বহাগ মাহ আহিছে যেতিয়া তগৰ ফুলটো আপোনালোকৰ ঘৰত বহুত ফুলিছে নহয় জানো আমাৰ আগফালেও বহুত বেছিয়ে তগৰ ফুল ফুলি আছিলে আৰু মই এটা কাম কৰিছোঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ তগৰৰ ফুল মানে পাতে ডালে সতি ছিঙি আনি এই পাত্ৰটোত থৈছোঁ বহুত ধুনীয়া মইতো বহুত ভাল পাওঁ তগৰৰ গোন্ধটো আপোনালোকে কেনেকুৱা পায় জনাবচোন আৰু বেয়া নাপায় চাগে তগৰ বেয়া পোৱা মানুহ খুব কম ওলাব মই ভাবোঁ দেই তগৰৰ গোন্ধটো একদম বহুত বেছিয়ে ভাল লাগে আৰু এই পাত্ৰটোত পানী থৈছোঁ পানী থৈ পিনি ঠাৰিয়ে সৈতে এনেকৈ থৈ দিছোঁ তেতিয়া মানে কি হয় এনেকৈ যদি ৰখা হয় বহুত বেছি ধুনীয়াকৈ গোন্ধাই থাকে ৰুমটো ৰুম স্প্ৰে নহ'লেও মানে কাম চলি যায় আৰু ঢোলৰ মাত শুনিছে নাই বাৰু ঢোল তাল নহয় জানো মানে সৰু সৰু ল'ৰাকেইটা মানে বিহু গাব আহিছে ওচৰতে দুঘৰমানত গালে চাগে এনেকৈ আমাৰ ওচৰৰে হয় ল'ৰাকেইটা আৰু আমাৰ ঘৰতো বিহু গাব এতিয়া আৰু মই থৈ আহিম এতিয়া মোবাইলটো সেইডোখৰতে আপোনালোককো দেখাম মানে সৰু সৰু ল'ৰাকেইটানো কেনেকৈ মানে বিহু গায় মোৰ লগতে আপোনালোকেও চাওক আৰু সিহঁতি যিহেতু বহুত সৰুৱে হয় বহুত ভালদৰে হয়তো নোৱাৰিব মানে সিহঁতক প্ৰশিক্ষণ নাই লোৱা নহয় জানো আৰু তথাপিও বিহু বুলি যিটো আগবাঢ়ি আহিছে মানে সেইটো দেখিয়ে ভাল লাগিছে আৰু এইটো সদায় থাকিব লাগে পৰম্পৰাখিনি তেতিয়াহে আমি ধৰি ৰাখিব পাৰিম নহয়নে আৰু আপোনালোকেও চাওক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু ভাল পাইছে যদি লাইক এটা কৰি থৈ যাওক ওলাই মেলি হৈ গ'ল এতিয়া আৰু এতিয়া যাওঁ আমি মামাৰ ঘৰলৈ মা যাব আৰু এখেত যাব দেউতা যোৱা কথা আছিলে কিন্তু দেউতা আহি পোৱাহি নাই এফালে গৈছে সেইকাৰণে আমি যিহেতু লেট হৈ গৈছোঁ সেইবাবে আমি গৈ থাকোঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব যাওঁতে কি কৰোঁ সেইবিলাকো দেখাই যাম আপোনালোকৰ আগত ঠিক আছে তেতিয়াহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আগতে ৰাস্তাটো বেয়া আছিলে এতিয়া ভাল হ'ল সেইকাৰণে যাবলৈ ভাল আৰু বেছি দূৰ নহয় 2 কিলোমিটাৰমান হ'বনে কিমান দেৰি হ'ব 5 কিলোমিটাৰ হ'ব নেকি মই 2 কিলোমিটাৰ ভাবিছিলোঁ 5 কিলোমিটাৰমান হ'ব আৰু গৰু ৰাস্তাত গৰু থাকিলে বৰ দিগদাৰ হয় দেই এতিয়া আমি ইয়াতে অলপ মিঠাই লৈ লওঁ কিবা কিবি লৈ লওঁ যোৱা তুমি আনাগে ৰ'দ দিছে দেই বহুত আজি 2 দিনৰ মূৰত ৰ'দটো ওলাইছে চাওকচোন কিবা ৰ'দটো ওলালত ভালো লাগিছে মনটো এদিনটো ৰ'দ বহুত কেইদিন দিয়াই নাই ৰ'দ ন আজি দিছে ন কালি বতৰটো ডাৱৰীয়া হৈ থাকিলে আজি ৰ'দ ওলাইছে বাৰিষা পানী নিচিনা বাৰিষা আহি গ'ল আৰু পানী হৈছে এফালে গোটেই এই দূৰলৈকে পানী গোটেই সেইটো আমাৰ সৰু ল'ৰাটো লাজেই কৰিলেহি অলপ বিহুৱে চলি আছে হয় নাই বিহু সময় নাই হ'ব গ'ল আৰু দেউতাই যাইব আজি এতিয়া আমি লৈছোঁ চাহ খাবলৈ এই আমাৰ আপা বহি আছে মাৰ লগত গান এটা যে আছে আপা দেউ প্ৰেমত বাধা নিদিবি বুলি
আমাৰ প্ৰেমত বাধা দিছিলে নাই গমেই নাপালে আমাৰ প্ৰেমত আপাতে বাধা নাই দিয়া চাহ খাই লওঁ এইটো চাওকচোন এইটো এৰী মুগা এৰী কাপোৰ যে তৈয়াৰ কৰে এই মুগাটোৰ পৰাই তৈয়াৰ কৰে তো আপাহঁতৰ ঘৰত এইখিনি পুহিছে কম পৰিমাণে আছে আগতে আছিলে চাগে ন বহুত আগতে বহুত আছিলে আৰু কিছুমান পকিছে বুলি কৈছে এই হালধীয়াবোৰ পকে নেকি আমাৰ ঘৰত আগতে এবাৰ পুহিছিলে মই তেতিয়া দেখিছিলোঁ ভয় লাগে অলপ চুই চাবলৈ কিবা গাটো জিকাৰ খাই যায় আকৌ হয়নে বাৰু গন্ধ এটা ওলাই ন এই এৰাপাত খাই এইখিনি এৰাপাত খাইছে চাওক এইটো টিকলা টিকলা গুটি 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 পাতখিনি শেষ কৰি থাকে পাতখিনি চেঞ্জ কৰি থাকিব লাগে ন এতিয়া বগাই যাব বিচাৰে যে সেইকাৰণে পৰি গৈছে আকৌ এইখিনি কি হয় প্ৰথম এনেকৈ হয় আকৌ অঁ মানে একদম অকণমানি হৈ থাকোঁতে জন্ম হয় এনেকৈ অঁ এইকেইটা মানে জন্ম হৈছে কণীখিনি এইখিনি কণীখিনি আৰু ইয়াৰ পৰা এইকেইটা অকণমানিকৈ পোৱালি জন্ম হৈছে তাৰপৰা লাহে লাহে ডাঙৰ হৈ পিনি ইয়াত উঠাই দিয়ে চাগে ডাঙৰ হ'লে হয় নাই আৰু ইয়াৰ কিছুমান যে পকিছে বুলি কৈছোঁ সেইখিনি এইফালে থৈছে এতিয়া শুকান পাত কলপাত ন এইখিনি শুকান কলপাতত থৈছে এইবোৰ পকিলে কেনেকৈ চিনি পায় কিবা চাউণ্ড আহে নেকি অঁ চাউণ্ড এটা দিয়ে শুনিব নাই জানো পাই এই কেনেকৈ আহিছে এটা ওলাই আছে এইটো সোমোৱাই থৈ দিয়া এইকেইটা ভয় লাগে নহয় যেনে তেনে দিছোঁ আৰু দেই হাতত নুফুটে ফুটিব বুলি ভাবিছিলোঁ নুফুটে ইমান ধুনীয়া চখ একদম নেচাৰেল ঐ পিলাইছে হাতখন ইমানকৈ উঠাই নিদিবা ইমানকৈ উঠাই দিলে মোৰ বহুত ভয় লাগে আহি পাওঁতে সন্ধিয়াই হ'ল সোনকালে অহা কথা আছিলে কিন্তু ভাত খাব ক'লে ভাত পানী খাওঁতে দেৰিয়ে হৈ থাকিলে এতিয়া এওঁ সোমাইছে দোকানত কিবা তামোল আনিব দিছে মায়ে তামোল নেমু কিবা কিবি আছে আৰু সেইবিলাক আনিবলৈ সোমাইছে আৰু আমি ইয়াতে ৱেইট কৰি আছোঁ বতৰটো বহুত বেছি বেয়া আজি হয়তো বৰষুণ আহি যাব চাওকচোন এফালে একদম গোটেই হেন্দুলাই আছে এতিয়া অকণমান দেৰি ৰ'দ ওলাইছিলে ন এতিয়া আকৌ এনেকুৱা কৰি দিলে আমি আহি পাই গ'লোহি কিন্তু দেউতাক নিদিয়াৰ কাৰণে মানে দেউতা একদম খং আৰু খঙতে পূৰা মাক কৈ আছে কাক সুধি গৈছিলি মই আপোনালোকক দেখাই আছোঁ ৰ'ব এই আপোনাকচোন সুধিয়ে গৈছিলোঁ আপুনি ঘৰত নাছিলে আকৌ মানুহ নাথাকিলে ঘৰত আপোনালে কিবা লৈ আহিছে নহয় মায়ে কি আনিছে কিবাটো লৈ আহিছে এইবোৰ কিবা পিঠা নাখাব এটাকে খাই চাওঁ এটা খাইছোঁ কৃষ্ণ ল'বা ল'ব ইমান মৰমত লৈ আহিছে তই ওলাই আহ তই কাৰ সুধি গৈছিলি বুঢ়ী তই আহ ওলাই সুধি যাব লাগে আমি আপোনালৈ বহুত দেৰি ৰ'লোঁ আপোনালৈ বহুত দেৰি ৰ'লোঁ তাৰপিছতে অহা নাই আকৌ মানো কাৰ লগত যাব লৈ যাওঁ বোলো মাকো ভালহে পাব লাগে আমি লৈ গৈছোঁ আপুনি বেয়াহে পাইছে মই বেয়া নাই পোৱা তেতিয়াহ'লে সুধিলা কাক মই সুধিলোঁ স্বামী দেৱতা সুধি নগ'লে মোৰ যোৱাটো আপত্তি নাই
থাকিবলৈ কৈছিলে থকা হ'লে কি হ'লহেঁতেন টাকা আনি পেট খালে নাখালে হে পিকাপটার বেড দিলেন খাতা কৈছে শুনিছে হ'ব হ'ব আপুনি পিঠা খাওক আপোনালৈ পিঠা লৈ আহিছে পিঠা খাওক খাওয়া এতিয়া কৰি আছোঁ ভাতৰ যোগাৰ ৰাতি সাজৰ যোগাৰ কৰি আছোঁ এইফালে ভাত বহাই থৈছোঁ আৰু এইফালে বনাইছোঁ মই দালি আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থাকিলে আপোনালোকলৈ অশেষ ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব ভিডিঅ'টো তেতিয়াহে সকলোৱে দেখিব ভাল লাগিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিলে ময়ো সুখী হ'ম যথেষ্ট সহায় কৰাও হ'ব পাৰোঁ তথাপি ঠিক আছে তেতিয়াহ'লে বন্ধুসকল শুভৰাত্ৰি আজিলৈ আৰু গুড নাইট জয় অসম